नमस्कार स्टूडेंट्स, आज এই ভিডিওত আমি ডিসকাস কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ যেটো এক্সারসাইজ 2.3 তাৰ কোয়েশ্চন নাম্বার 10 তোমালোকে ভালকে চাবা যদি z not equal to 1 দেইছানে z বুলি দিছে কিন্তু ব্র্যাকেটত কি দিছে not is equal to 1 তাৰ মানে z ৰ ভ্যালুটো 1 হ'ব না লাগিব ঠিক আছে এনে এটা জটিল সংখ্যা যে z - 1 by z + 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা ঠিক আছে তাৰ মানে z আমাক এনেকুৱা এটা জটিল সংখ্যা দিয়া আছে যিটোৰ ভ্যালুটো 1 নহয় আৰু যাতে এই যিটো সংখ্যা z - 1 by z + 1 এইটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা সেই কন্ডিশনটো আমাক কোৱেশ্যনত দিয়া আছে তেন্তে দেখুৱা যে মডুলাস অফ z = 1 তেতিয়া আমাক কি দেখাব দিছে মডুলাস অফ z = 1 ঠিক আছে এটা এই কোৱেশ্যনটো কৰাৰ এপ্ৰোচটো কি তোমালোকে জানিবা আমি জানো যে z যদি আমি x + iy লৈ লওঁ ঠিক আছে z যদি আমি x + iy লৈ লওঁ তেতিয়া মডুলাস অফ z তো আমি কেনেকৈ লিখো √x² + y² হয়নে √x² + y² তো হয় মডুলাসৰ ভ্যালুটো ঠিক আছে এতিয়া যদি ইয়াৰ ভ্যালুটো 1 হয় মডুলাসৰ ভ্যালুটো 1 হয় তাৰ মানে এটো = 1 হয়নে তাৰ মানে x² + y² টো কিমান হ'ব 1 এ হ'বনে কাৰণ এই √ডাল সিফালে গুচি গল 1 স্কয়াৰ হৈ গল x² + y² = কিমান হ'ব 1 হ'ব ক্লিয়াৰ হৈছে তাৰ মানে আমি z = x + iy বুলি ধৰি পেলাই x² + y² = 1 বুলি দেখাব লাগে ক্লিয়াৰ হৈছে এইখিনিলৈকে এটা এটো আছিল ফার্স্ট এপ্ৰোচ সেকেন্ড এপ্ৰোচটো শুনিবা কি আছিল আমাক দিয়া আছে কি এটা বিশুদ্ধ কাল্পনিক সংখ্যা এটা বিশুদ্ধ কাল্পনিক সংখ্যাৰ ডেফিনিশনটো হল যে যিবিলাক সংখ্যাত বাস্তৱ অংশ নাথাকে অৰ্থাৎ যত কেৱল i টো থাকে তাৰ মানে a + ib যেটো ডেফিনিশন আছিল তাৰ অকল ib পাৰ্টটোহে থাকে a টো ইয়াত নাথাকে সেইবোৰে হৈছে কি বিশুদ্ধ কাল্পনিক সংখ্যা ক্লিয়াৰ হৈছে গতিকে এই বস্তুটো এটা অকল ib থকা বস্তু বুলিহে আমাক দিয়া আছে এতিয়া আমি সলিউশনটো কৰিম চাবা সলিউশন ধৰা হল আমি ধৰি লৈছো z = x + iy ঠিক আছে বা a + ib বুলি ধৰি লৈছো a + ib বুলি ধৰি লৈছো ঠিক আছে এটা আমাক কোৱেশ্যনত কি দিয়া আছে যে z - 1 আৰু z + 1 z - 1 by z + 1 এটো হৈছে এটা বিশুদ্ধ কাল্পনিক সংখ্যা তাৰ মানে ইয়াত ৰিয়েল পাৰ্ট থাকিব নোৱাৰিব ঠিক আছে এটা ইয়াত আমি কি কৰিম এই z ৰ যেটো ভ্যালু a + ib এটো বস্তু আমি ইয়াত পুট কৰিম ইয়াত পুট কৰি পেলাই লাষ্টত সিম্পলিফাই কৰি যেটো উলাব তাৰ পৰা আমি ৰিয়েল পাৰ্টটো নাইকিয়া কৰি দিম কাৰণ বিশুদ্ধ কাল্পনিক সংখ্যাত ৰিয়েল পাৰ্ট নাথাকে ক্লিয়াৰ হৈছে এটা চাবা ইয়াত আমি z ৰ জায়গাত পাম a + ib - 1 a + ib + 1 এটা ৰিয়েল পাৰ্ট কেটা আৰু ইমাজিনাৰি পাৰ্ট কেটা সেপাৰেট কৰিম তাৰ মানে a - 1 + ib আৰু a + 1 + ib এখানে ক্লিয়াৰ হৈছে এটা চোৱা এতিয়া আমি হৰ পৰিমেয়কৰণ কৰিম তাৰ মানে যেটো হৰ আছিল এটো আমি ৰেশনালাইজ কৰিম ঠিক আছে ৰেশনালাইজ কৰিবলৈ কি কৰিম ইয়াত চোৱা a + ib ফৰ্মত আছে তাৰ মানে ৰিয়েল পাৰ্ট + ib এনেকৈ আছে নে গতিকে আমি ৰিয়েল পাৰ্ট - ib দি পূৰণ কৰিম চাবা a + i + ib এটা ব্ৰেকেট দি দিলা a + 1 - ib হল এটা তলত a + 1 - ib দি পূৰণ কৰিছা ওপৰটো কৰিব লাগিব গতিকে ওপৰত আমি লিখিম a - 1 + ib a + 1 - ib হল নাই কিনেকে বুজি পালা তাৰ মানে তলত আমি a + 1 - ib দি পূৰণ কৰিছিলো হেতু কাৰণে ওপৰটো কৰিব লাগিব ক্লিয়াৰ হৈছে এটা চাবা কি হল এতিয়া আমি ওপৰটো ওপৰ লগত পূৰণ কৰিম a + 1 আৰু a - 1 পূৰণ কৰিম হয়নে প্ৰথমতে a + 1 ৰ লগত a - 1 পূৰণ কৰিম a - 1 a + 1 পূৰণ কৰিলে কি হ'ব a² - 1 হ'বনে a + b * a - b মানে কি a² - b² হেতু কাৰণে এটো ফৰ্মুলা ইউজ হৈছে মাইনাস এটো চোৱা a - 1 ৰ লগত - ib পূৰণ হৈছে গতিকে i এটা দিলো a - 1 b প্লাস i এটা দিলো a + 1 b হয়নে মাইনাস i² b² কাৰণ
মাইনাস হৈ প্লাস ib ইনটু ib হৈছে এখানে i স্কয়ার b স্কয়ার এখানে ক্লিয়ার হৈছে তলত চোৱা a plus 1 plus ib a plus 1 minus ib কি হ'ব x plus y into x minus y x square minus y square হয়নে এটো খুবেই ইম্পৰ্টেন্ট ফৰ্মুলা তোমালোকৰ কাৰণে তোমালোকে সদায় মনত ৰাখিবা x plus y into x minus y মানে হৈছে x square minus y square বা a plus b into a minus b মানে হৈছে a square minus b square একে বস্তু গতিকে এটো ফৰ্মুলা যদি ইয়াত ইউজ কৰো কি লিখিম a plus 1 whole square minus ib whole square এখিলৈকে ক্লিয়াৰ হৈছে ইয়াৰ নেক্সট পাৰ্টটা আমি ইয়াত লিখিম ওপৰ লিখিম এখিনি মুছি দিছো ওকে ওপৰ যদি লিখো আমি সবাই দেখি হ'ব a square minus 1 আছিল সরি এতিয়া প্লাস ইয়াটো y আছে ইয়াটো y আছে ইয়াটো b আছে ইয়াটো b আছে গতিকে আমি i টোৱে b টোৱে কমন লৈ ললো তাৰ পিছত কি হ'ব সোৱা আমি ইয়াত লিখিম a plus 1 minus a plus 1 হয়নে আমি যেটা ib টো কমন ললো ইয়াত থাকি গল a plus 1 আৰু মাইনাস দি পেলাই থাকি গল a minus 1 আৰু minus a plus 1 ইয়াত হৈ গল মানে ক্লিয়াৰ হৈছে তাৰ পিছত minus i square b square এটা চাবা i square মানে হৈছে -1 গতিকে মাইনাসে মিলি কি হৈ গল প্লাস হৈ গল প্লাস b square হৈ গল ক্লিয়াৰ হৈছে আৰু তলত কি থাকি গল a plus b whole square ফৰ্মুলা ভাঙি দিয়া a square plus twice a plus 1 হল minus i square b square i square মানে হৈছে -1 মাইনাসে কি হৈ যাব প্লাস প্লাস b square ঠিক আছে এখানে লাগে তাৰ পিছত কি হ'ব চোৱা এটো a square minus 1 থাকিল এটো a ক্যান্সেল হল 1 plus 1 2 হয়নে প্লাস i into 2b টা মানে প্লাস b square আৰু তলত কি থাকিল a square plus 2a plus 1 plus b square এনেকুৱা হল না তলত ক্লিয়াৰ হৈছে এখান লাগে এতিয়া চাবা এতিয়া যদি আমি ওপৰত ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্টটো সেপাৰেট কৰি দিও তেতিয়া এনেকুৱা হ'ব নে এনেকুৱা হ'ব আৰু তলত এনেকৈ থাকি যাব 2a plus 1 plus b square এনেকৈ থাকি যাব ক্লিয়াৰ হৈছে এখান লাগে এতিয়া যদি আমি এই তলৰটো দি ওপৰটোকো হৰণ কৰি দিও এটুকো হৰণ কৰি দিও তাৰ মানে চাবা কেনে কি কৈছো x plus y by z এটা আমি এনেকৈ লিখিব পাৰো নে x by z plus y by z লিখিব পাৰো গতিকে এই তলৰটো দি এটুকো হৰণ কৰিছো তাৰ মানে পাম a square plus b square minus 1 by a square plus twice a plus 1 plus b square plus I into 2b a square plus 2a plus 1 plus b square বুজি পাইছা এই কামটো আমি ইয়াত কৰিছো ক্লিয়াৰ হৈছে এতিয়া তোমালোকে চোৱা এতিয়া এই যেটো জটিল সংখ্যা আমি লৈছিলো সেই জটিল সংখ্যাটো a plus ib ফৰ্মত গুছি গৈছে তাৰ মানে এটো হৈছে ৰিয়েল পাৰ্ট এটো হৈছে ইমাজিনাৰী পাৰ্ট আমাক কোৱেশ্যনত দিছিল যে এটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা আৰু বিশুদ্ধ কাল্পনিক সংখ্যাত যেটো ৰিয়েল পাৰ্ট হয় যেটো বাস্তৱ অংশ হয় হেতু নাথাকে গতিকে ইয়াত যেটো বাস্তৱ সংখ্যা বাস্তৱ অংশ আছে ফৰ এক্সাম্পল তোমালোকে বুজা নাই যদি চাই লবা 3i এটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা হয় নে 3i টো আমি এনেকৈ লিখিব পাৰো নাই 0 plus 3i লিখিব পাৰো তাৰ মানে ইয়াত যেটো ৰিয়েল পাৰ্ট হৈছে এটো কি হৈছে 0 হৈছে ঠিক একেদৰে এটো এটা বিশুদ্ধ কাল্পনিক যদি সংখ্যা হয় ইয়াৰ ৰিয়েল পাৰ্টটো কি হ'ব 0 হ'ব তাৰ মানে কি 0 হ'ব a square plus b square minus 1 by a square plus 2a plus 1 plus b square is equal to কি হ'ব 0 হ'ব এখানে কে বুজি পালা এতিয়া আমি এটো যদি সিম্পলিফাই কৰো a square plus b square minus 1 is equal to 0 হ'ব না 0 হ'ব কাৰণ এই তলৰ পাৰ্টটো ইফালে গৈ পেলাই 0 লগত পূৰণ হৈ পেলাই 0 হৈ গল তাৰ মানে a square plus b square is equal to কিমান হ'ব 1 হ'ব নে 1 হ'ব নে এতিয়া তোমালোকে চাবা আমি z লৈছিলো a plus ib হয়নে গতিকে মডুলাস অফ z মানে কিমান হ'ব a square root over a square plus b square হয়নে root over a square plus b square তাৰ মানে root over
a স্কয়াৰ প্লাস b স্কয়াৰ মানে কিমান পাইছো 1 পাইছো √1 আৰু √1 মানে কি 1 তাৰ মানে মডুলাস অফ z মানে আমি কিমান পালো 1 পালো ঠিক আছে এইখিনতে এই যেটো কোৱেশ্চন তাৰ সলিউশনটো শেষ হৈছে ঠিক আছে এইখিনকে আমি উলিয়াব লাগিছিল গতিকে এই দৰে আমি নেক্সট ভিডিও বিলাকতো কোৱেশ্চনৰ সলভ বিলাক কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ